নমস্কাৰ সকলোকে। আজি আমাৰ 16 নম্বৰ দিন। পোৱালিখিনিৰ পাখিবোৰ আহিয়ে গ'ল। পোৱালিখিনি দেখাটো ধুনীয়া হ'ব ধৰিছে আৰু আমি পতানখিনি চাফা কৰি দি আছোঁ। 3-4 দিনৰ মূৰে মূৰে পতানখিনি চাফা কৰি দি আছোঁ। প্লেটত আমি দানা পৰিমাণ বঢ়াই গৈছোঁ আগতকৈ। আৰু চাই লওক কেনেকুৱা হৈছে গ্ৰ'থটো। আপোনালোকে কমেণ্টত জনাব, কিবা ভুল ভ্ৰান্তি হ'লে কৈ যাব। আজি আৰু একো বিশেষ ক'ব লগা নাই, আমিও বিশেষ একো অসুবিধা পোৱা নাই। এনেদৰে ভালদৰে ৰাখিছোঁ। আমি লাইটটো ভালদৰে দি থৈ দিছোঁ। দিনৰ ভাগত যেতিয়া ৰ'দ দিয়ে আমি তেতিয়া লাইটটো বন্ধ কৰি থওঁ। বাকী ৰাতি আমি জ্বলাই থওঁ আৰু দিনৰ ভাগতে যদি বৰষুণ দিয়ে তেতিয়া আমি লাইটটো জ্বলাই থওঁ।